ভাদ মাহৰ 1 তাৰিখ সেয়েহে আমি ওলাইছোঁ নামঘৰলৈ বুলি ইয়াত চবেই কামে কামে লাগি গৈছে আৰু ময়ো এইফালে চফা কৰিব লাগি গৈছোঁ দেখিছেনে এইফালে ৰীতিবাই আইতা চবেই আমি চফা কৰিব লাগি গ'লোঁ এইফালে আইতাই আকৌ প্ৰসাদ দিয়াবৰ কাৰণে পানী ফিল্টাৰ দি আছে চবেই মানে ব্যস্ত আজি যিহেতু নামঘৰ বেলেগ কাম লাগিছে আৰু দেই ইমান দিন নামঘৰলৈ অহা নাই আৰু ভাদ মাহটো যে মোৰ বহুত প্ৰিয় এইফালে আমি চফা কৰি মেলি আকৌ গধূলি ওলালোঁ নামঘৰলৈ বুলি গধূলি বুলি ক'লে কি আৰু আজিকালি গধূলি নহয় দেখিছোঁ ৰ'দটো টেক টেককৈ দিয়ে থাকে এইফালে পূজা আৰু মই ওলাই গ'লোঁ আমাৰ মাহঁতেও গৈছে পিছে এইফালে মামীকো ৰাস্তাত লগ পাই গ'লোঁ আমি আকৌ নামঘৰ পাওঁ মানে আকৌ নাম ষ্টাৰ্ট কৰিয়েই দিলে মানে হৰি নাম ল'লেই এইফালে আমি জল্দিকৈ আহি পিনি ঠাইত চাকি বন্তি জ্বলাই পিনি আকৌ এইফালে লাইনত বহি গ'লোঁ এতিয়া আমি গাম দিহানাম আপোনালোকেও শুনিব দেই আমাৰ দিহানাম এইফালে আকৌ আমি চবেই ওলাই মেলি ৰেডি দেখিছেনে গাবলৈ ৰেডি আৰু এইফালে টিকলাও গাব লগত দেই এইফালে আকৌ নাম লোৱা শেষ হ'ল আৰু এইফালে আমাৰ চাহপানীও আহি গ'ল এই যে নামঘৰৰ চাহপানীটোৰ পৰা খাই কি যে শান্তি লাগে কি যে ভাল লাগে আপোনালোকেও আহিব আকৌ নামঘৰলৈ যিবিলাকে নাহে আজিকালিতো ভাদ মাহত চবেই যায়েই নহয়নে আমি বাৰু আগৰ পৰাই আহোঁ নামঘৰত যে ভাল লাগে আহি এইফালে দেখিছেনে আমি চাহ খাবলৈ এইফালে আকৌ আমাৰ প্ৰসাদো আহি গ'ল এই ভাদ মাহৰ প্ৰসাদখিনি কাৰ কাৰ প্ৰিয় মোৰ কিন্তু বহুত বেছি প্ৰিয় দেই বাৰু আজিৰ পৰা কিন্তু নামঘৰৰ ভিডিঅ'হে পাব দেই লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই বাই